জুবিন দাৰ লগত কেনেকৈ প্ৰফেচনেল একেবাৰে কেৰিয়াৰত কেনেকৈ আহিল অকণমান ছুটি কৰিবলৈ ভাল পাওঁ আচ্ছা জুবিন গাৰ্গক মই লগ পাইছিলোঁ 89 মই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত তাৰমানে তেতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰীক্ষাবিলাক শেষ হৈ যায় এপ্ৰিল মে জুন মাহত ৰিজাল্ট দিয়াৰ ঠিক পিছতে নেকি জুন মাহত বঙালপুখুৰী নাট্য মন্দিৰত যোৰহাটৰ এই পিৰিতিৰে বান্ধি যাওঁ হাতী বুলি এটা গোষ্ঠীয়ে আধুনিক গীতৰ মানে কম্পিটিশ্যন পাতিছিলে আৰু মোৰ ঘৰৰ ওচৰৰ এগৰাকী গায়িকা আছিলে গীতাঞ্জলি অধ্যাপক তাইৰ লগত বজাবলৈ গৈছিলোঁ তাৰপিছত হঠাৎ মোক মই বজাই থাকোঁতেই তলৰ পৰা দেখিছোঁ খুব হাই পাৱাৰ চশমা পিন্ধা চুলিখিনি তিতা দীঘল চুলি এজন ল'ৰাই মোক এনেকৈ মাতি আছে মই ষ্টেজৰ পৰাই গ'লোঁ যে মই বজাই পেলাই গৈ আছোঁ তাৰপিছত আহিলোঁ মোক ক'লে মোক কৈছে তোমাৰ নাম কি মই বোলো নাম ৰাজা তবলাটো ভাল বজোৱা দেখোন হে আহিবচোন আমাৰ ঘৰলৈ আজি তুমি যাৰ লগত বজাই আছা মোৰ পেহী ছোৱালী তাৰ লগত আহিবা তে গ'ল কথা গুচিল মানুহজন নাইকিয়া গ'ল তে গীতাঞ্জলিক ক'লোঁ গতিকে ক'লেও মোৰ মামাৰ ল'ৰাহে ব'লা যাওঁ গ'লোঁ চিনাকি হ'লোঁ সেইদিনাখন আবেলিয়ে 2 চাইকেল লৈ ওলাই আহিছিলোঁ যোৰহাটৰ তাৰে এজন বন্ধু প্ৰসেনজিৎ গুপ্তাৰ ঘৰলৈ আৰু সেই তাৰপিছত এদিন সিদিনকৈ আগবাঢ়ি গ'ল তেতিয়া আমি দুইজনে বজাওঁ তেওঁ কীবৰ্ড বজাই মই তবলা বজাওঁ কাৰোবাৰ লগত বজাওঁ চাইকেল লৈ ঘূৰি ফুৰোঁ তাৰপিছত মই 2 পইচা পাবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া এখন স্কুটাৰ কিনিছিলোঁ এলমেল ভেস্পা 21,700 লৈছিলে 8,000 টকা দেউতাই দিছিলে বাকীখিনি মই নিজৰ পইচাৰে কিনিছিলোঁ তাৰপিছত সেই স্কুটাৰখনত ঘূৰা হ'লোঁ আৰু লাহে লাহে কাম হ'ল তেওঁ খুব ধুনীয়া গাইছিলে তাৰপিছত ৰেডিঅ' চেণ্টাৰত আমি অমিতাভ বৰা বুলি এজন যোৰহাটৰ দাদাৰ লগত বজাবলৈ গৈছিলোঁ তাৰপিছত তেওঁ জুবিন গাৰ্গ সেই তেতিয়াৰ পৰাই তেনেকুৱা এতিয়া আপোনালোকে যেনেকুৱা দেখিছে তেওঁ যোৰহাট ৰেডিঅ' চেণ্টাৰত চিঞৰি চিঞৰি গান গাই ফুৰিছিলে বকুল ফুলৰ দৰে বুলি এটা গান তেতিয়া হঠাৎ নীলু চক্ৰৱৰ্তী ছাৰ ওলাই আহিছে আহি পেলাই কৈছে কোনে গাইছে মই ক'লোঁ গল্ডি তাৰমানে জুবিনক আমি গল্ডি বুলি কৈছে গল্ডি কোন মই বোলো জুবিন কীবৰ্ড বজাবলৈ আহিছে কৈছে মোৰ ৰুমলৈ আনাচোন ল'ৰাজনক তাৰপিছত মই নাপালোঁৱেই এইফালে নীলুদাই গৈ পেলাই তাক লগ পালে চিনাকি হ'ল কথা পালে কৈছে ইমান ধুনীয়া মাত তোমাৰ কথা তুমি গান গাবলৈ কৈছে নাই মই গান নাগাওঁ মই গান লিখোঁ বজাওঁহে মই